আপোনালোকৰ আশীৰ্বাদত জোৰণ খুব ভালে ভালে পাৰ হৈ গ'ল আৰু এতিয়া বিয়া আৰু অভ্যৰ্থনা আছে। গতিকে আশীৰ্বাদ কৰিব যাতে ভালে ভালে পাৰ হৈ যায়। মই যিখিনি আমাৰ গ্ৰাহক যিমানখিনি পাৰিছোঁ মই নিমন্ত্ৰণ দিবলৈ চেষ্টা কৰিছোঁ। কিন্তু যিহেতু মা দেউতা আৰু মই আমাৰ ঘৰত আমি তিনিজনেই, গতিকে গোটেইখিনি কভাৰ কৰিব নোৱাৰিবও পাৰোঁ। কাৰোবাক নিমন্ত্ৰণ জনাবলৈ ৰৈও যাব পাৰে, বেয়া নাপাব। আপোনালোকে আশীৰ্বাদ দিব যাতে অনাগত জীৱনত মই আৰু মোৰ স্বামীয়ে আমি একেলগে আগবাঢ়ি কাম কৰিব পাৰোঁ, অসমীয়া শিপিনীসকলক আগবঢ়াই লৈ যাব পাৰোঁ। আৰু এটা কথা কওঁ, জোৰণত যিযোৰ মই কাপোৰ পিন্ধিছোঁ সেইযোৰ একদম আমাৰ অসমীয়া শিপিনীয়ে হাতে বোৱা, মাটিশালত বোৱা, পদ্মিনীত একদম স্পেচিয়েল পাটৰ কাপোৰ, মানে পাটৰ সূতা ব্যৱহাৰ কৰি আমি কাপোৰযোৰ বৈছিলোঁ। সেইবোৰ ভিডিঅ' মই লাহে লাহে আপলোড কৰিম আৰু কাপোৰযোৰ বহুতেই ভাল পাইছে, সেইবাবে অকণমান আপোনালোকক জনাই দিলোঁ। আৰু এয়া মুগা কাপোৰ পিন্ধি যে বহি থকা দেখিছিলে, এয়া আমাৰ ওচৰ চুবুৰীয়া খুৰী, ভণ্টি, বান্ধৱী সকলো আছে। আৰু এয়া দৰা ঘৰৰ জোৰোণ দিয়াৰ পাছত তেওঁলোকৰ তাৰমানে যিসকল আহিছিলে তেওঁলোকে নাচিছে আৰু মোকো অকণমান নচুৱালে। গতিকে ভাল লগা পৰিৱেশ, খুব ভাল লাগিলে। গতিকে আশীৰ্বাদ কৰিব যাতে এনেদৰেই সকলোবোৰ